হেল্ল' ফ্ৰেণ্ডছ, সকলোৱে কেনে আছে? আশা কৰিছোঁ সকলোৱে ভালেই আছে। ময়ো ভালেই আছোঁ। আজি মই আপোনালোকৰ মাজত আৰু এখন ভিডিঅ' লৈ আহিছোঁ। এতিয়া ৰাতিৰ ডিনাৰৰ কাৰণে মাছৰ কাৰী বনাম। সেইকাৰণে আগতে মাছখিনি ভাজি ল'ম। মাছ ভাজি কৰা হৈ গ'ল, নমাই ল'লোঁ। কেৰাহীখন বহাই মিঠাতেল অলপ দি পিঁয়াজ দি দিলোঁ, ভাজি ল'ম। পিঁয়াজ অলপ ৰঙা ৰঙাকৈ ভাজি ল'লোঁ। এতিয়া মই মছলাখিনি দি আছোঁ। মছলাখিনি দি অলপ পানী দি কচুৱাই ল'ম। মছলাখিনি কচুৱাই ল'লোঁ। এতিয়া মই ইয়াত বিলাহী আৰু কেঁচা জলকীয়া দুটামান দি দিলোঁ। বিলাহী মছলাৰ লগত মিক্স কৰি এবাৰ কচুৱাই তাৰপিছত জোল দি দিম পৰিমাণ অনুযায়ী। কাৰী উতলি আহিল। এতিয়া মই ভাজি কৰি ৰখা মাছখিনি দি দিম। হৈ গ'ল মাছৰ কাৰী। এতিয়া মই এটা বাটিত তুলি ল'ম। ইফালে মোৰ বেবীটো চিঞৰ বাখৰ কৰি আছে টোপনিৰ পৰা উঠি। কি হ'ল? খং উঠিছে, খং। খেলা ধূলা কৰি তাৰ ভাগৰ লাগিছে। এতিয়া আকৌ টোপনি গ'ল। ইয়াত মই কলডিলৰ বৰা বনাবৰ কাৰণে কলডিলখিনি বাছি পৰিষ্কাৰ কৰি ধুই ৰেডি কৰি ল'লোঁ। লগতে চাউল ব্লেণ্ড কৰি দিলোঁ আৰু হালধি গুড়ি, ধনিয়া জিৰা গুড়ি আৰু অলপ জলকীয়া গুড়ি আৰু পৰিমাণ অনুযায়ী নিমখ দি মিক্স কৰি ল'লোঁ। আৰু ইফালে কলৰ বৰা বনাবৰ কাৰণে কলখিনি কাটি পৰিষ্কাৰ কৰি ধুই ৰেডি কৰি ল'লোঁ। কলৰ বৰা বেচনেৰে বনাম। হৈ গ'ল কলৰ বৰা। মই এটা কাঁহীত তুলি ল'লোঁ। এতিয়া মই কলডিলৰ বৰাখিনি দি আছোঁ।
এনেকৈ বনাই লওঁ গোটেইখিনি বৰা। কলডিলৰ বৰাও কেইটামান হৈ গ'ল, বাকীখিনি বনাই লওঁ। ইফালে মোৰ বেবীটো আকৌ টোপনিৰ পৰা উঠি গ'ল, মই গুচি আহিলোঁ। আজি মই এইখিনিতে ভিডিঅ' শেষ কৰিম। বাই বাই।